হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি একশ্যন ভাৰ্বৰ বিষয়ত আলোচনা কৰা হ'ব। একশ্যন ভাৰ্ব আচলতে কি বা একশ্যন ভাৰ্ব বুলিলে আমি কি বুজো, এই বিষয়ত ডিটেইলছ আলোচনা কৰা হ'ব। ইয়াৰ আগতে ভাৰ্বৰ এটা ক্লাছ কৰা হৈছে। তাত কোৱা হৈছে ভাৰ্ব তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল একশ্যন ভাৰ্ব, এটা হ'ল ষ্টেটিক ভাৰ্ব আৰু হ'ল অকিউৰেঞ্চ। গতিকে আজি একশ্যন ভাৰ্বৰ বিষয়ত আলোচনা কৰিম। নাম্বাৰ 1, একশ্যন ভাৰ্ব আচলতে কি? যে একশ্যন ভাৰ্ব হৈছে এনে এটা ভাৰ্ব যিয়ে কোনো কাম, কাৰ্য বা শাৰীৰিক বা মানসিক কাৰ্যকলাপ বুজায়। যে একশ্যন ভাৰ্ব সেইটো কোৱা হয় যিটো কোনো কাৰ্য বা কাম কৰা বা শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক যিটো কাৰ্য কৰা হ'ব, যিটো কাম কৰা হ'ব, যি শব্দৰ দ্বাৰাই কোনো কাম বা কাৰ্য কৰা বুজাব, সেইটো আচলতে একশ্যন ভাৰ্ব বুলি কোৱা হয়। এতিয়া সহজ ভাষাত যদি লোৱা হয় যে একশ্যন ভাৰ্ব আচলতে কি? যি ভাৰ্বে কোনো কাম কৰা বুজায় তাক একশ্যন ভাৰ্ব বোলে। কোনো কাম কৰিব লাগিব, সেইটো হ'ব একশ্যন ভাৰ্ব। গতিকে একশ্যন ভাৰ্ব হৈছে এনে এটা ক্ৰিয়া বা ভাৰ্ব যিয়ে সাবজেক্টে কি কাম কৰিছে বা কি কৰিছে তাক বুজায়। যে সাবজেক্ট আচলতে কি কৰিছে বা কি কাম কৰিব বিচাৰিছে বা সাবজেক্টে কি কৰে, যি কৰে, যি শব্দৰ দ্বাৰা প্ৰকাশ পায়, সেই শব্দটি হ'ল আচলতে ভাৰ্ব আৰু তাক একশ্যন ভাৰ্ব বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম যে একশ্যন ভাৰ্ব কেনেকৈ চিনিব পাৰি। যদি সেন্টেন্সত এই প্ৰশ্ন কৰক বা এই প্ৰশ্ন কৰা হয় যে সাবজেক্টে কি কৰিছে, যদি উত্তৰটো কোনো কাম হয় তেন্তে সেইটো একশ্যন ভাৰ্ব। সাবজেক্টও যদি প্ৰশ্ন কৰা হয় যে সাবজেক্টে কি কৰিছে আৰু সেইটো যদি যিটো উত্তৰ পোৱা যাব সেইটো হ'ব একশ্যন ভাৰ্ব। যেনে উদাহৰণস্বৰূপত ৰহিম প্লেজ ফুটবল, ৰহিম প্লেজ ফুটবল, ৰহিম ফুটবল খেলে। এইটোৰ সাবজেক্ট হ'ল ৰহিম। প্ৰশ্ন যদি কৰা হয় ৰহিমে কি কৰে, উত্তৰটো আহিব প্লেজ মানে খেলে। সেয়েহে প্লেজ হৈছে একশ্যন ভাৰ্ব। আৰু এইটো হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী হ'ল সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। যিসকলে টেন্সৰ বিষয়ত অলপ জ্ঞান আছে তেওঁলোকে বুজি পাব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী হ'ল সাবজেক্ট প্লাছ V1 প্লাছ অবজেক্ট। এতিয়া এটা বস্তু লক্ষ্য কৰা, ৰহিম প্লেজ ফুটবল, প্লেৰ লগত এটা এছ আহিছে। এইটো কিহৰ কাৰণে আহিছে? ৰহিম হ'ল আচলতে সিংগুলাৰ সাবজেক্ট। এতিয়া সিংগুলাৰ সাবজেক্ট আৰু প্লুৰেল সাবজেক্ট বুলিলে আমি আচলতে কি বুজো? প্লুৰেল সাবজেক্ট হ'ল আই, উই, ইউ আৰু দে, আৰু সিংগুলাৰ সাবজেক্ট হ'ল হি, শি, ইট, বা যদি কোৱা হয় যে যদু, মধু, ৰহিম, কৰিম, এইবিলাক হ'ল সিংগুলাৰ সাবজেক্ট। যদি কোনো বাক্যত সিংগুলাৰ সাবজেক্ট থাকে তেতিয়াহ'লে কি হ'ব? ভাৰ্বৰ লগত প্লাছ এছ বা ইএছ যোগ হ'ব। যদি সাবজেক্টটো যদি সিংগুলাৰ সাবজেক্ট হয়, হি, শি, ইট বা যদু, মধু, কৰিম যদি থাকে, তেতিয়া যিটো মেইন ভাৰ্ব থাকিব সেইটোৰ লগত এছ বা ইএছ যোগ হ'ব। গতিকে এইটো ৰহিম হ'ল সিংগুলাৰ সাবজেক্ট, গতিকে প্লেচ হ'ল প্লেৰ লগত এটা এছ যোগ হৈছে, ৰহিম প্লেজ ফুটবল। নিশ্চয় বস্তুটো বুজি পাইছা। নাম্বাৰ 2, she writes a letter. সিয়ে কি কৰে? যদি উত্তৰটো আহে ৰাইটস মানে লিখে, গতিকে ৰাইটসটো হ'ল একশ্যন ভাৰ্ব। তাই এখন চিঠি লিখে। নাম্বাৰ 3, বাৰ্ডছ ফ্লাই ইন দ্য স্কাই। বাৰ্ডছে কি কৰে বা চৰাইবোৰ কি কৰে? ফ্লাই মানে উৰে, এইটো হ'ল একশ্যন ভাৰ্ব। ইয়াতে লক্ষ্য কৰা বাৰ্ডছ আছে, বাৰ্ডছ লগত ফ্লাই লগত কিন্তু এছ যোগ কৰে। বাৰ্ডছ একচুৱেলি প্লুৰেল, এইটো সিংগুলাৰ সাবজেক্ট নহয়, প্লুৰেল সাবজেক্ট। যেহেতু বাৰ্ডৰ লগত এটা এছ আছে, প্লুৰেল সাবজেক্ট হোৱাৰ কাৰণে ফ্লাইৰ লগত কোনো এছ বা ইএছ যোগ হোৱা নাই। ফিজিকেল একশ্যন ভাৰ্ব, শাৰীৰিক কাম বা যি কাম চকুৰে দেখা যায় এইবিলাক হ'ল ফিজিকেল একশ্যন ভাৰ্ব। এক্সাম্পল,
হি রানস ফাস্ট, তে দ্রুত দৌড়ে, গতিকে রানস হল অ্যাকশন ভার্ব। যেহেতু রান হি সিঙ্গুলার সাবজেক্ট, যার ফলে রানৰ লগত এ যোগ হৈছে। হি রানস ফাস্ট, তেওঁ দ্রুত দৌড়ে, গতিকে রানসটো হল এটা কৰ্ম, আৰু কৰ্ম হি যেতিয়া কিবা দৌৰিছে তেতিয়া সেই কৰ্ম হৈছে। গতিকে বহি থাকিলে কিজানি কৰ্ম নহ'লেহেঁতেন, কিন্তু বহি থকাটো এটা কৰ্ম, কাৰণ বহি থকাটো এটা কাম, কিন্তু যিটো কাম হ'ব সেইটো হ'ব আচলতে অ্যাকশন ভার্ব। শি ইজ লুকিং ফুড, তাই আহাৰ ৰান্ধি আছে, ইয়াতে কুক হল অ্যাকশন ভার্ব। দে প্লেড ক্ৰিকেট, তেওঁলোকে ক্ৰিকেট খেলে বা তেওঁলোকে ক্ৰিকেট খেলিছিল, প্লে হল অ্যাকশন ভার্ব। অ্যাকশন ভার্বৰ কিছুমান বাক্য লোৱা হৈছে, যেনে শব্দ লোৱা হৈছে, যেনে ইট মানে খোৱা, ড্ৰিংক মানে পান কৰা, ৰান মানে দৌৰা, ৱাক মানে খোজকাঢ়া, জাম্প মানে জঁপিওৱা, ৰিড মানে পঢ়া, ৰাইট মানে লিখা, সিং মানে গান গোৱা, ডেন্স মানে নাচা, সুইম মানে সাঁতোৰ কটা বা সাঁতোৰা, প্লে মানে খেলা, ড্ৰাইভ মানে চলোৱা, কুক মানে ৰন্ধা, অপেন মানে খোলা, ক্লজ মানে বন্ধ কৰা, বাই মানে কিনা, চেল মানে বেচা বা বিক্ৰী কৰা, স্পিক মানে কথা কোৱা, ষ্টাডি মানে অধ্যয়ন কৰা, টিচ মানে শিকোৱা। ইয়াৰ পৰা কিছুমান উদাহৰণ লোৱা হৈছে, তোমালোকে লক্ষ্য কৰা। নাম্বাৰ 1, আই ৰিড এ বুক, মই এখন কিতাপ পঢ়োঁ, অ্যাকশন ভার্ব হল ৰিড। নাম্বাৰ 2, she sings beautifully, তাই ধুনীয়াকৈ গান গায়, অ্যাকশন ভার্ব হল sings। নাম্বাৰ 3, they played football, তেওঁলোকে ফুটবল খেলে বা সিহঁতে ফুটবল খেলে, ইয়াতে অ্যাকশন ভার্ব হল প্লে। নাম্বাৰ 4, the baby cries, শিশুটোৱে কান্দে, ইয়াতে অ্যাকশন ভার্ব হল cries। নাম্বাৰ 5, he drives a car, তেওঁ গাড়ী চলায়, ইয়াতে অ্যাকশন ভার্ব হল drives। নাম্বাৰ 6, we watch TV, আমি টিভি চাওঁ, ইয়াতে অ্যাকশন ভার্ব হল watch। নাম্বাৰ 7, the dog barks, কুকুৰটোৱে ভুকে, গতিকে ইয়াত অ্যাকশন ভার্ব হল barks, মানে ভোকাৰ কাৰণেহে অ্যাকশন হৈছে বা কৰ্ম হৈছে। নাম্বাৰ 8, the teacher teaches English, শিক্ষকে ইংৰাজী শিকায়, ইয়াত অ্যাকশন ভার্ব হল teaches, কাৰণ শিক্ষকজনে যেতিয়া শিকাইছে তেতিয়া অ্যাকশন হৈছে বা কৰ্ম হৈছে, কৰ্ম কৰিব লাগিব, কিবা এটা কৰিব লাগিব। স্থিতিশীল কেতিয়াও অ্যাকশন নহয়, কিবা এটা কৰিলেহে অ্যাকশন হ'ব। নাম্বাৰ 9, the boy climbs the tree, ল'ৰাটোৱে গছত উঠে, গতিকে ইয়াত অ্যাকশন ভার্ব হল climbs। নাম্বাৰ 10, the girl cleans the room, ছোৱালীজনীয়ে কোঠাটো পৰিষ্কাৰ কৰে, ইয়াত অ্যাকশন ভার্ব হল cleans। গতিকে আমি অ্যাকশন ভার্বৰ বিষয়ে মোটামুটি বুজি পালো। এতিয়া আৰু এটা বস্তু লক্ষ্য কৰা, সাবজেক্টে কি কৰে, যদি উত্তৰটো অ্যাকশন হয় তেন্তে সেইটো হল অ্যাকশন ভার্ব। গোটেইখিনি বুজি পালা। এইটো লক্ষ্য কৰা, বার্ডস ফ্লাই, চৰাইবোৰে কি কৰে, চৰাইবোৰে আচলতে উৰে, গতিকে উৰাটোই হল অ্যাকশন ভার্ব। মাদাৰ কুকস, মাকে কি কৰে, যদি সাবজেক্টক প্ৰশ্ন কৰা হয় যে মাকে আচলতে কি কৰে, মাকে ৰান্ধে, গতিকে অ্যাকশন ভার্ব, কুকস হল অ্যাকশন ভার্ব। স্টুডেন্ট স্টাডি, ছাত্র ছাত্রী কি কৰে, ছাত্র ছাত্রী পড়ে, গতিকে স্টাডি হল অ্যাকশন ভার্ব। এতিয়া মনত ৰাখিবা, অ্যাকশন ভার্ব কোনো একটা কাম বা কার্য বোঝায়, ই ফিজিক্যাল বা দেখা যায়। সাবজেক্টে কি করে বা এই প্রশ্নের উত্তর যদি কোনো কাম হয় তেন্তে সেইটো হ'ব অ্যাকশন ভার্ব। প্ৰায় সকলো টেন্সতেই অ্যাকশন ভার্ব ব্যৱহাৰ হয়। তলৰ বাক্যবোৰত অ্যাকশন ভার্ব বিচাৰি উলিওৱা। তোমালোকৰ কাৰণে হোমৱৰ্ক দিয়া হ'ল, ইয়াৰ পৰা তোমালোকে অ্যাকশন ভার্ববিলাক উলিয়াই ল'বা। নাম্বাৰ 1, he reads a newspaper. Number 2, the children are playing in the park. Number 3, my father drives a bus. Number 4, she wrote a letter yesterday. Number 5, we are learning English. Number 6, birds build nest. Number 7, the baby is sleeping. Number 8, I bought a new pen. Number 9, they cleaned the classroom. Number 10, the teacher explained the lesson. গতিকে এইকেইটা তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল।
এইখিনি তোমালোকে ঘৰত কৰিবা আৰু কমেন্ট সেকশনত লিখিবা যে একচুয়ালিতে অ্যাকশন ভার্ববিলাক কি কি। এই ধৰণে ভার্ব বিলাক যদি বুজা হয় বা বুজিব পাৰা তেতিয়াহ'লে টেন্স, এক্টিভ ভয়েস, পেসিভ ভয়েস, ট্ৰানজিটিভ ভার্ব আৰু ইনট্ৰানজিটিভ ভার্বও সহজে শিকিব পাৰিবা। গতিকে আমি সহজ কথাত এইটো বুজিব পাৰিলো যে অ্যাকশন ভার্ব হ'ল সেইটো যিটো কৰ্ম বা কিবা এটা কৰিলেহে সেইটো অ্যাকশন ভার্ব হ'ব। গতিকে এই ক্লাছটো তোমালোকে চোৱাৰ কাৰণে অতিকৈ ধন্যবাদ। Thank you for watching this video.